IPL আৰু IPL এটা কথা জানেনে আমাৰ ভাৰতবৰ্ষত IPL কেৱল এখন খেল নহয় ই হৈছে মানুহৰ ইমোশন কেৱল IPL নহয় ক্ৰিকেট হৈছে আমাৰ ভাৰতীয় মানুহৰ কাৰণে এটা ইমোশন আৰু ক্ৰিকেটাৰসকল আমাৰ ভাৰতীয় মানুহৰ কাৰণে ভগৱান স্বৰূপ আৰু যেতিয়া IPL ষ্টাৰ্ট হৈ যায় তেতিয়া আমাৰ ভাৰতত মানুহ পাগলৰ নিচিনা হৈ যায় কিবা উৎসৱ বহাৰ দৰে হৈ যায় আমি সবেই জানো যে ভাৰতবৰ্ষত IPLৰ কেনেকুৱা ক্ৰেজ আছে হাজাৰ হাজাৰ মানুহে ষ্টেডিয়ামত চাই থাকে আৰু লাখ লাখ মানুহে ঘৰত বহি টিভিত খেল চাই থাকে এনেকুৱা খুব কম মানুহে ওলাব যিয়ে নেকি IPL নাচায় বা IPL চাই বেয়া পায় তো এইবাৰো IPLৰ মেগা অকশ্যন হৈ গ'ল আৰু আমি সকলোৱে জানো যে কোন প্লেয়াৰ কিমান দামত বিক্ৰী হ'ল কিন্তু আমি IPLৰ এনেকুৱা কিছুমান তথ্য নাজানো যিবোৰ নেকি আমি জানি আজি আচৰিত হ'ম আৰু আজি মই আপোনালোকৰ আগত এনেকুৱা কেইটামান তথ্য লৈ আহিছোঁ যিকেইটা জানি আপুনিও আচৰিত হ'ব লগতে আজিৰ ভিডিঅ'টোত IPLৰ সম্পৰ্কত যিকেইটা শেষৰ তথ্য আছে সেইকেইটা জানি আপোনাৰ মাথা ঘূৰাই যাব তো বলক দেৰি নকৰি সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো বৰ্তমান সময়ত IPL এনেকুৱা এখন গেম হয় যিখন নেকি বিশ্বৰ অন্যতম এখন বেছি অডিয়েন্স থকা বা বেছি ভিউৱাৰশ্বিপ থকা গেম হয় আৰু আমাৰ ভাৰতৰ বাহিৰৰ বহুত এনেকুৱা প্লেয়াৰ আছে যিয়ে IPL খেলিব বিচাৰে কাৰণ IPLে বহুত প্লেয়াৰৰ কেৰিয়াৰ বনাই থৈছে আৰু টকা পইচা এই সকলোখিনি বনাই থৈছে আৰু IPLে আমাৰ ইণ্ডিয়ান টিমকো বহুত এনেকুৱা কোৱালিটি থকা প্লেয়াৰ বিচাৰি উলিওৱাত সহায় কৰিছে তো প্ৰথম কথাটো হ'ল যে IPLক 2008 চনত BCCI আমাৰ ভাৰতলৈ আনিছিল আৰু IPLক যি উদ্দেশ্য বা লক্ষ্য লৈ আমাৰ ভাৰতলৈ আনিছিল সেই সকলোখিনি বৰ্তমানলৈকে IPLে ফুলফিল কৰিব পাৰিছে কিন্তু আমি এইটো কথা নাজানো যে 2008 চনত যেতিয়া IPL আৰম্ভ হৈছিল তেতিয়া কোনটো টিমে প্ৰথম সিজনটোত চেম্পিয়ন হৈছিল তো প্ৰথম সিজনটোত চেম্পিয়ন টিম হোৱা টিমটো হৈছে ৰাজস্থান ৰয়েলছ এটো হয়তো বহুতে জানিব পাৰে কিন্তু হয়তো বহুতে নাজানিবও পাৰে তো CSK অৰ্থাৎ চেন্নাই ছুপাৰ কিংছ এনেকুৱা এটা টিম যাৰ মাৰ্কেট কেপিটেলাইজেশ্যন $1 বিলিয়ন তো ভাবি চাওক যে এটা টিমৰ মাৰ্কেট কেপিটেলাইজেশ্যন $1 বিলিয়ন যদি হ'ব পাৰে তেতিয়াহ'লে সেই গোটেই IPL গোটেই লিগটোৰ মাৰ্কেট কেপিটেলাইজেশ্যন কিমান বেছি হ'ব আৰু IPL এখন কিমান টপ লেভেল গেম আৰু লগতে CSK এনেকুৱা এটা টিম যিয়ে আজিলৈকে নিজৰ কেপ্টেইন চেঞ্জ কৰা নাই আৰু তেওঁ হৈছে MS ধোনী তো ইয়াৰ নেক্সট ফেক্টটো হৈছে শচীন তেণ্ডুলকাৰ তেওঁকতো সকলোৱে চিনি পায় সৰুৰ পৰা ডাঙৰলৈকে শচীন তেণ্ডুলকাৰক চিনি নোপোৱা মানুহ খুব কম ওলাব কিন্তু আমি তেওঁৰ বিষয়ে এটা কথা নাজানো যে IPLৰ হিষ্ট্ৰীত শচীন তেণ্ডুলকাৰ প্ৰথমজন ভাৰতীয় খেলুৱৈ আছিল যিজনে অৰেঞ্জ কেপ পাবলৈ সক্ষম হৈছিল আৰু তেওঁ খেলিছিল মুম্বাই ইণ্ডিয়ানছৰ হৈ লগতে ডেভিড ৱাৰ্নাৰ এনেকুৱা এজন ফৰেন প্লেয়াৰ যিজনে 3বাৰকৈ অৰেঞ্জ কেপ পাবলৈ সক্ষম হৈছে আৰু ক্ৰিছ গেইল যিজনক আমাৰ ভাৰতত সকলোৱে চিনি পায় ডাঙৰ ডাঙৰ ছিক্সৰ কাৰণে আৰু IPLৰ তেখেতৰ চিনাকি হৈছে ডাঙৰ ডাঙৰ ছিক্স তো ক্ৰিছ গেইলে 2বাৰকৈ অৰেঞ্জ কেপ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ পিছতে সকলোতকৈ ইণ্টাৰেষ্টিং ফেক্টটো হৈছে যে IPLৰ যিটো লোগো আছে তাত এজন প্লেয়াৰ আছে কিন্তু সেই প্লেয়াৰজন আমাৰ ভাৰতীয় নহয় সেই প্লেয়াৰজন হৈছে সাউথ আফ্ৰিকান প্লেয়াৰ AB ডেভিলিয়াৰ্ছ যিজনক আমি সকলোৱে 360 ডিগ্ৰী প্লেয়াৰ হিচাপে চিনি পাওঁ তো AB ডেভিলিয়াৰ্ছক বিশ্বৰ সকলো মানুহে চিনি পায় তেওঁ নিজৰ দেশত যিমান ফেমাছ তাৰ সমানে আমাৰ ভাৰততো ফেমাছ তো এইটো এটা আচৰিত কথা যে IPLৰ যিটো লোগো তাত আমি যিটো লোগো বুলি ভাবি আছিলোঁ তাত কিন্তু এজন প্লেয়াৰ আছে তো ইয়াৰ নেক্সট যিটো IPLৰ শ্বকিং ফেক্ট সেইটো হৈছে যে IPLত সকলোতকৈ বেছি ৰান সংগ্ৰহ কৰা প্লেয়াৰজন হৈছে বিৰাট কোহলি আৰু তেওঁ 6143 ৰান সংগ্ৰহ কৰিছে গতিকে তেওঁক এনেই কিং কোহলি বুলি কোৱা নাযায় আৰু বিৰাট কোহলিক হয়তো বহুত মানুহে বেয়া পাবও পাৰে কিন্তু ৰজা সদায় ৰজাই হয় তো ইয়াৰ নেক্সট কথাটো হৈছে যে আমি IPL সকলোৱে চাওঁ আমি সৰুৰ পৰা ডাঙৰলৈ আমি সকলোৱে IPL আৰম্ভ হোৱাৰ লগে লগে টিভিৰ সন্মুখত বহি যাওঁ কিন্তু আমি এটা কথা নাজানো যে IPL যেতিয়া ষ্টাৰ্ট হৈছিলে IPLৰ প্ৰথম খেলখনৰ প্ৰথম ছিক্সটো বা প্ৰথম বাউণ্ডেৰীটো কোনে মাৰিছিলে সেইজন হৈছে ব্ৰেণ্ডন মেকালাম যিজনে প্ৰথম ছিক্সটো মাৰিছিলে IPLত যেহেতু IPL ডাঙৰ ডাঙৰ ছিক্সৰ কাৰণে জনা যায় IPLৰ চিনাকিয়ে হৈছে ডাঙৰ ডাঙৰ বাউণ্ডেৰী কিন্তু IPLৰ প্ৰথম খেলখনৰ প্ৰথম ছিক্সটো ব্ৰেণ্ডন মেকালামে মাৰিছিলে আৰু 4টো তেওঁৱে মাৰিছিলে তো ইয়াৰ নেক্সট যিটো আজিৰ ভিডিঅ'টোৰ শেষৰ IPLৰ সম্পৰ্কত যিটো ফেক্ট আছিল যিটো শুনি আপুনি আচৰিত হ'ব আৰু যিটো মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আপুনি জানি আচৰিত হৈ যাব সেইটো হৈছে যে IPLত খেলোৱা এটা বলৰ দাম হৈছে 49 লাখ টকা ইয়াছ আপুনি ঠিকেই শুনিছে যে এটা বলৰ দাম 49 লাখ টকা ভাবি চাওক যিখন খেলৰ এটা বলৰ দাম 49 লাখ টকা 49 লাখ টকা সেই IPLৰ সেই গোটেই গেমখনৰ ব্ৰেণ্ড ভেলু কিমান হ'ব পাৰে তো 2022 চনৰ IPLৰ ব্ৰেণ্ড ভেলু আছিল 90,038 কৰোৰ ভাবি চাওক IPL কিমান এখন টপ লেভেল গেম হয় তো
তো আজিৰ ভিডিঅ'টোত মোৰ আলোচনা কৰিবলগীয়া কথা এইখিনিয়ে আছিল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু আন বহু মানুহে যাতে মোৰ এই ভিডিঅ'টো চাবলৈ পায় তাৰ বাবে শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'ছ আগলৈ পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত